তুমি দেখোন নিজেহে আগবাঢ়িলা। আচলতে পৰিস্থিতিয়ে বাধ্য কৰালে। পৰিস্থিতি? পৰিস্থিতিয়ে বাধ্য কৰালে নে তুমি নিজে সেই পৰিস্থিতিৰ সৃষ্টি কৰিলা? আপোনাকনো কি লুকাম, আপুনি ঠিকেই শুনিছে। নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰি ৰাখিবলৈ হলে মোৰ হাতত আৰু আন উপায় নাছিল। একচুৱেলি আইডিয়াটো কিন্তু আপুনি দিছিল। মই জানো তুমি তোমাৰ ভৱিষ্যত সুৰক্ষিত কৰিলা, কিন্তু নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ যাওঁতে মোৰ কথা ভাইটিৰ কথা এবাৰ নেভাবিলে, যাৰ কাৰণে সি আজি বিচনাত পৰি থাকিব লগা হৈছে। নাই, আপুনি তেনেকৈ নাভাবিব। মই আপোনাক বাৰু এইটোক ইগনোৰ কৰা নাইতো। আপুনিচোন জানেই মই বিয়া আৰু ঋতুৰ বিয়াৰ বাবে দেউতা আৰু দাদাৰ লগত কিমান যুঁজিছো। আচলতে এইটোৱে সোনকালে হাৰ মানিলে। হাৰ মানিবলৈ বাধ্য কৰিছে সেই আয়ুষ আৰু অদিতিয়ে। সিহঁতক মই ভাল শিক্ষা দিম। দিব শিক্ষা, সেইটোতো ময়ো বিচাৰো। সিহঁতে সিহঁতৰ কৰ্মৰ ফল পাব লাগে। বাইদেৱে ঋতু এতিয়া কেনে পাইছে? নাই, ভালদৰে সুস্থ হোৱা নাই। কথাবোৰ পাহৰি যায়। কেতিয়াবা মোকেই চিনি নাপায়। কি? মেণ্টেলি এফেক্ট হৈছে। ডাক্তৰে কৈছে ভাল হ'বলৈ অলপ টাইম লাগিব। এইকেইদিন তাক একো কথাতে টেনশ্যন ল'বলৈ মানা কৰিছে। সেইকাৰণে মই এইকেইদিন ধৈৰ্য ধৰি আছো। চিন্তা নকৰিব, মই আপোনাৰ দুখ বুজিছো। এভৰিথিং উইল বি অল ৰাইট। একচুৱেলি আপোনাক আৰু এটা কথা সুধিব লগা আছিল। কি কথা? আপুনি বিপুল কলিতা নামৰ ঠিকাদাৰ এজনক চিনি পায় নেকি? বিপুল কলিতা? কোন বিপুল কলিতা? চিন্তা নকৰিব, মই দাদাক নকওঁ। মই সকলো গম পাইছো। গম পাইছাই যেতিয়া আৰুনো কি কম? আচলতে দাদাৰ ৰাস্তাৰ নিৰ্মাণৰ কামবোৰ এতিয়াৰ পৰা মই চাবলৈ লৈছো। মই ভাবো আপুনি কথাটো গম পাইছে। গম পাইছো। এতিয়া প্ৰজেক্টবোৰ তোমাৰ নামতে হ'বনে? নহয়, মই কেৱল ছুপাৰভাইজে কৰিম। নাম দাদাৰে থাকিব। মানে সন্মুখত নিৰ্বাচন আহি আছেতো, গতিকে। বঢ়িয়া, ভালেই। লাগি থকা তুমি কামত। পিছে দাদাই আপোনাৰ কথা গম পালে কিন্তু সমস্যা হ'ব। তুমি থাকোঁতে একো গম নাপায়। তুমি মোক এইখিনি সহায় নকৰিবানে? সহায়টো কৰিমেই, কাৰণ এই প্ৰজেক্ট কেইটাত মোৰ এটা বৃহৎ উদ্দেশ্য সোমাই আছে, যিটো আমি দুয়ো মিলি পূৰণ কৰিব পাৰিম। তোমাৰ কি উদ্দেশ্য গম পাইছো। তাৰ মানে ইলেকশ্যনৰ আগে আগে ধামাকা হ'ব, নহয়নে? মুঠতে বাবা, দেৱৰ ৰিচেপশ্যন পাৰ্টিটো ষ্টেণ্ডাৰ্ড হ'বই, তুমি চিন্তাই নকৰিবা। তই দায়িত্ব ল'লে মই চিন্তা কৰাৰ কোনো কাৰণেই নাই। বাবা, মই ভাবিছিলো পাৰ্টিৰ আগে আগে ঘৰটোৰ অলপমান লুকটো চেঞ্জ কৰো। মোৰ বিয়াততো একো কৰাই নহ'ল, এইবাৰ কৰিম। অলপ সলনি হ'লে ভাল লাগিব। তই একদম মোৰ মনৰ কথা কৈছ। কি জান, আচলতে বিয়া পাতিলে ঘৰ বন্ধা, ঘৰৰ ৰং সলনি কৰা আৰু পুৰণি আচবাব পত্ৰবোৰ উলিয়াই দি নতুন আচবাব পত্ৰ ঘৰত সোমোৱা হয়। এইবোৰ এটা পৰম্পৰা চলি আহিছে। আৰু এটা প্ৰবাদ আছে জান, নৱদম্পতিয়ে হেনো নতুন পৰিৱেশৰ মাজত জীৱন আৰম্ভ কৰিলে সুখৰ হয় বুলি এটা বিশ্বাস আছে। হয়,
আমাৰো দেৱ আৰু তৃপ্তিৰ জীৱনটো অতি সুখেৰে এটা নতুন পৰিৱেশত আৰম্ভ কৰাবলৈ আমি চেষ্টা কৰিম। তুমি খাব নোপোৱা ঘৰৰ বোৱাৰীৰ দৰে কিয় আছা? মানুহে দেখিলে কি ভাবিব? আচলতে দেউতা সকলোবোৰ হঠাৎ হৈ গ'ল যে, সেয়ে মোৰ লগত জীৱনটো অতি সুখেৰে এটা নতুন পৰিৱেশত আৰম্ভ কৰাবলৈ আমি চেষ্টা কৰিম। মই আজিয়ে ৰঙৰ মানুহৰ লগত কথা পাতিম আৰু কিছু ফাৰ্নিচাৰো অৰ্ডাৰ কৰিম। যেনেকৈ ভাল দেখ কৰিবি। দেউতা চাহ খাওক। ভিনদেউ তাৰমানে তুমিও বোৱাৰীৰ দৰে ঘৰৰ কাম কৰি ভাল পোৱা? হয়, তুমি খাব নোপোৱা ঘৰৰ বোৱাৰীৰ দৰে কিয় আছা? মানুহে দেখিলে কি ভাবিব? আচলতে দেউতা সকলোবোৰ হঠাৎ হৈ গ'ল যে, সেয়ে মোৰ লগত বুজিছো, বুজি পাইছো যে তোমাৰ এইবোৰ নাই, কিন্তু তোমাৰ বায়েৰেতো এইবোৰ চোৱা চিতা কৰিব পাৰে। অদিতি ক'ত আছে? বায়ে মোক খং কৰি আছে, সেইকাৰণে কিজানি এইবোৰ একো ভাবিবই হোৱা নাই। কিন্তু অদিতিয়ে দেখোন মোক সকলো একচেপ্ট কৰা বুলি কৈছিলে। আপোনাৰ খং উঠিব বুলিহে কৈছে চাগে। আচলতে বায়ে মোক ক্ষমা কৰা নাই। জানে, তাই আজিও মোৰ ওপৰত হাত উঠাইছে। তাইৰ কথা মই বুজিছো, তথাপি দুখ লাগে দিয়কচোন। মোৰ বায়ে মোক বুজিয়ে নাপায়। হাত উঠাইছে, হাত উঠাইছে। অদিতি ক'ত? অদিতি, অদিতি! দেউতা মাতিছিলে মোক। তুমি সৰু বোৱাৰীৰ ওপৰত কিয় হাত উঠাইছা? কোনে তোমাক এই অধিকাৰ দিছে? শুনা, সম্পৰ্কত তোমালোক দুয়ো বাই ভনী, কিন্তু লগতে এইখন ঘৰৰ বোৱাৰীও। কথাবোৰ অকমান ভাবি চিন্তি চাবা। তুমি ডাঙৰ, গতিকে আশা কৰো ঘৰখনৰ মানুহবোৰৰ মনবোৰ একত্ৰিত কৰাৰ চেষ্টা কৰিবা, মৰমেৰে, কিন্তু খঙেৰে ভাঙিবলৈ নহয়। দেউতা তাই মোৰ নিজৰ ভণ্টি, গতিকে শাসন কৰাৰ অধিকাৰো নিশ্চয় আছে বুলি মই ভাবো। আৰু আমি যদি ডাঙৰবোৰে সৰুবোৰৰ ভুলবোৰ আঙুলিয়াই নিদিওঁ, তেতিয়াহ'লে ভৱিষ্যতলৈ আৰু ভুল কৰাৰ সম্ভাৱনা থাকে বুলি মই ভাবো। তুমি তৃপ্তিক বুজাবা, কিন্তু হাত কিয় উঠোৱা? দেৱী গম পালে কি ভাবিব? শুনা, আগলৈ যাতে এইবোৰ কথা শুনিবলৈ নাপাওঁ। তুমি তোমাৰ ভণ্টিক মৰমেৰে। দেউতা মৰম কৰো বাবেতো শাসন কৰো, আৰু মৰম আছে বাবে শাসন কৰাৰো অধিকাৰ আছে বুলি নিশ্চয় ভাবিছো। কিমান মৰম আছে তৃপ্তিক দেখিলেই বুজি পোৱা যায়। চামা, এতিয়া মাইনাক খং কৰি থাকি বা আমি দুখ কৰি থাকি লাভ নাই। গতিকে কিছুমান কথা তাইক আমি এতিয়া বুজাব লাগিব। দুয়োজনে তাত মিলা মিছা কৰি থাকিলে তেতিয়া আমিয়ে শান্তি পাম দেচোন। ময়ো ভগৱানক সদায় সেইটোৱে প্ৰাৰ্থনা কৰো। ঠিক
আছে হ'ব দে মই ৰাখো এতিয়া ভাত বনাওঁ বনাকৈ যা তৃপ্তিক দেখিলেই বুজি পোৱা যায় তাইৰ বাবে কাপোৰ গহনাৰ ব্যৱস্থা তুমি কৰিব নোৱাৰিলা সেইবোৰতো তোমাৰ পৰা তুমি দিব পাৰা কিয় এনেকৈ আছে তাই ৰেৱতীয়ে তুমি থকা কাৰণে এইবোৰ কথাত মন দিয়া নাই এইখিনি কথাও তোমাক ক'ব লাগে নেকি বাবা মই আজিয়ে দেৱক বজাৰ কৰিবলৈ কৈছো আৰু তৃপ্তিৰ কাৰণে যি লাগে মই কিনিলো বুলি কৈছো থেংক ইউ ভিনদু বাই নাভাবিলেও আপুনি যে মোৰ কথা ভাবিছে দেখিছা ইয়াকে কয় মৰম সেয়ে কওঁ মৰমেৰে সম্পৰ্কবোৰ ধৰি ৰাখিব লাগে এই সম্পৰ্কবোৰত ভুল ত্ৰুটি উলিয়াই খং কৰি প্ৰতিবাদ কৰিলে একো নহয় গতিকে কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা জানো দেউতা তথাপিও আপোনাক কিছুমান কথা মই খুলি বুজাব নোৱাৰো কাৰণ আপুনি কোৱাৰ দৰেই মই মোৰ ভণ্টিক বহুত ভাল পাওঁ সেইকাৰণেতো তাইৰ বিষয়ে একো বেয়াকৈ ক'ব নোৱাৰো ক'লেই যে তাইৰ গাত চেকা লাগিব মই ভালে আছো তই চিন্তা নকৰিবিচোন কিন্তু মোৰ কিয় এনেকুৱা লাগিছে মা তোৰ যেন কিবা এটা হৈছে আৰু তোৰ মাতটোতো বহুত দুখ লুকাই থকা যেন লাগিছে কি হৈছে কচোন কৈছো নহয় মোৰ একো হোৱা নাই মা চা তোৰ মাত শুনিয়ে মই বুজি পাওঁ তই বেছিকে ভাবিছ বাবা মোৰ বাবে চিন্তা কৰিবলৈ মাজনী আছে নহয় তই ভয় নকৰিবি আৰু মাইনা তাইৰ কথা নকলি যে তাই আকৌ কিবা কৰিছে নেকি তাইও আছে কিন্তু তাই এতিয়া বোৱাৰী এতিয়া আমি তাইৰ কথাই চিন্তা কৰিব লাগে কাৰণ তাই বহুত কথাই নাজানে নহয় সেই তাই মোৰ কথা চিন্তা কৰাটো মই নিবিচাৰো সেইটো হয় মা তাইক অলপ চাবি অৱশ্যে ভণ্টি আছে যিহেতু বৰ বিশেষ চিন্তা নাই তাই সকলো চম্ভালি ল'ব তই ঠিকেই কৈছ চা মা এতিয়া মাইনাক খং কৰি থাকি বা আমি দুখ কৰি থাকি লাভ নাই গতিকে কিছুমান কথা তাইক আমি এতিয়া বুজাব লাগিব দুয়োজনে তাত মিলা মিছা কৰি থাকিলে তেতিয়া আমিয়ে শান্তি পাম দেচোন ময়ো ভগৱানক সদায় সেইটোৱে প্ৰাৰ্থনা কৰো ঠিক আছে হ'ব দে মই ৰাখো এতিয়া ভাত বনাওঁ বনাকৈ যা মই নথকাৰ কাৰণে তোৰ বহুত কষ্ট হৈছে নহয় কষ্ট হৈছে কিন্তু কামৰ বাবে নহয় তই ওচৰত নথকা বাবে তই নহলে কিবা ভাল নালাগে মা যাম ৰ মই সোনকালে তই ভালকৈ থাকিবি থওঁ দে ঠিক আছে দে ৰাখ সেই ল'ৰাটো যে ইমান বুজি পায় মোক একদম বাপেকৰ দৰে